নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ইয়াতে লৈছোঁ আলু 4টা, গুচাই লৈছোঁ আলু আৰু বিলাহী 2টা লৈছোঁ। বিলাহীয়ে আলুৱে আৰু কাৱৈ মাছে বনাওঁ। আৰু ইয়াতে লৈছোঁ মই বিলাহী 2টা কাটি লৈছোঁ মিহি মিহিকৈ দীঘলকৈ। আৰু ইয়াতে লৈছোঁ এইকেইটা নহৰু মিহি মিহিকৈ কাটি লৈছোঁ বাকলি গুচাই পেলাই। আৰু ইয়াতে লৈছোঁ শুকান জলকীয়া 3টা টুকুৰা টুকুৰি কৰি লৈছোঁ। আৰু এইকেইটা পাঁচফোৰণ। আৰু এইটো ল'লোঁ প্ৰেছাৰ কুকাৰ। ইয়াত কাটি থোৱা আলুকেইটা টুকুৰা টুকুৰি কৰি পেলাই ইয়াতে দি দিছোঁ। আৰু আলুকেইটা 2টা চিটি দি বইল কৰি ল'ম। আৰু এইখিনি কাৱৈ মাছ আৰু মই ধুনীয়াকৈ বজাৰ পৰা কিনি আনিলোঁ। লোকেল হয় কাৱৈ মাছকেইটা ঘৰতে বাছি কৰি ধুনীয়াকৈ ল'লোঁ। লৈ গৈ বাছি কৰি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু ইয়াতে দিলোঁ নিমখ হালধি। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ সানি ল'ম নিমখ হালধি দি পেলাই মাছকেইটা। এই কাৱৈ মাছকেইটা কিন্তু বাছোঁতে বহুত কষ্ট হৈছে। এই ছাইডৰ কাঁইটবিলাক এইবিলাক কাটোতে বহুত দিগদাৰ হৈছে। কেতিয়াও কাটি পোৱা নাছিলোঁ। এই কাৱৈ মাছটো কেতিয়াও মানে বাছি পোৱা নাছিলোঁ। আজি প্ৰথম বাছিলোঁ আৰু এইখিনি মই নিমখ হালধি সানি ল'লোঁ। আৰু আমি মাহঁতক কৈছিলোঁ এই মাছকেইটা বাছোঁতে ইমান দেৰি লাগে নাই এনেকৈ মাহঁতক কৈছিলোঁ। কিন্তু আজি নিজে গম পালোঁ কাৱৈ মাছকেইটা মানে বাছোঁতে কিমান টাইম লাগে, কষ্ট হয়। কাঁইটবিলাক কাটোতে এই ছাইডৰ কাঁইটবিলাক কাটোতে বহুত টাইম লাগে। নিমখ হালধি সানি ল'লোঁ। এইফালে গেছত মই কেৰাহীটো বহাই দিলোঁ আৰু এতিয়া তেল দি দিওঁ। তেলখিনি গৰম হ'বত দিছোঁ আৰু তেলখিনি গৰম হৈ গৈছে। মই তেতিয়া মই মাছখিনি দি দিম। মাছকেইটা মিঠাই দিওঁ এতিয়া। মাছকেইটা মিঠাই দিলোঁ। এয়া মাছকেইটা মই ইলিটি চিলিটি কৰি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লেই হ'ল। হৈ গৈছে, এতিয়া নমাই দিওঁ। এইফালে মই কেৰাহীটো বহাই দিছোঁ গেছত। তেল দি দিছোঁ, তেলখিনি গৰম হওক। আৰু তেলখিনি গৰম হৈ গৈছে। তেলত দিম এতিয়া মই শুকান জলকীয়া আৰু নহৰু দিছোঁ। আৰু এই পাঁচফোৰণকেইটা দি দিছোঁ। এতিয়া দিছোঁ বিলাহীখিনি। এতিয়া দিছোঁ নিমখ। আপোনালোকে যিটো পৰিমাণত খায় সেইটো পৰিমাণত নিমখটো লৈ ল'লে হ'ল। এতিয়া দিছোঁ হালধিটো আপোনালোকে জোখত দিব। আৰু সেইখিনি ভালদৰে লৰাই দিম। আৰু শুকান জলকীয়াটো আৰু নহৰুখিনি আপোনালোকে ভালদৰে ভাজি ল'ব আৰু ৰঙা হোৱালৈকে। তেতিয়া খাবলৈ টেঙা তৰকাৰীখন টেষ্টি হয়। টেঙা তৰকাৰী তেলত নহৰু দিব মিহিকৈ কাটি পেলাই তেলত সম্ভা, তেতিয়া খাবলৈ টেষ্টি হয়। আৰু এয়া বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। বিলাহীখিনি ভাজা হৈ গৈছে। আপোনালোকে বিলাহীখিনি ভালকৈ গলাই ল'ব। চাওকচোন কি ধুনীয়া মানে বিলাহীখিনি গলি গ'ল। আৰু এতিয়া মই বইল কৰা আলুখিনি দি দিছোঁ। হাতাখনেদি ভাঙিছিলোঁ অলপমান, গোটা গোটা হৈ আছিলে। এতিয়া বইল কৰা আলুখিনি দি পেলাই এতিয়া মই অলপ ভাজি 5 মিনিট সময়। আলুখিনি ভাজা হৈ গৈছে। এতিয়া মই পানী দিম। এতিয়া ভালদৰে উতলিব দিম। উতলক। আৰু এয়া তৰকাৰী উতলি আছে। এতিয়া তৰকাৰী উতলি থাকোঁতে মই মাছ কেইপিচ দি দিম। অলপ তৰকাৰীটো লৰাই দিওঁ। এতিয়া ভালদৰে উতলক। আৰু এয়া তৰকাৰী উতলি আছে। আৰু এনেকৈ বিলাহী আলু যদি টেঙা তৰকাৰীখন খাই পোৱা নাই আপোনালোকে এইদৰে বনাই খাবচোন, বহুতে টেষ্টি হয়। আৰু মই খাই থাকোঁ, মই আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। চাওক কালাৰটো বহুত ধুনীয়া আহিছে। আৰু মই ইয়াতে বেলেগ মছলা জিৰা ধনিয়া গুড়া এইবিলাক ব্যৱহাৰ কৰা নাই, কাৰণ টেঙা তৰকাৰী বনাইছোঁ। টেঙা তৰকাৰীত জিৰা আৰু ধনিয়া গুড়া দিলে ভাল নালাগে। খাবলৈ বহুতে টেষ্টি। একবাৰ ট্ৰাই কৰি চাব বনাই পেলাই। এয়া হৈ গৈছে, এতিয়া নমাই দিম। এয়া মই কাৱৈ মাছে আৰু আলুৱে বিলাহীয়ে টেঙা জোল বনালোঁ। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।